শেষ সংঘ চন্দলোক উদ্ভাসিত হয় পূব আকাশত যাত্ৰাৰ সময়ে পাৰ হৈ যায় সুসজ্জিত হৈ আছে ৰথ লিপা আছে সুগন্ধি চন্দন কৰা আছে বিশেষ ব্যৱস্থা হাহা বহুদেৱ উঠা উঠা মিত্ৰ বসুদেৱ উঠা দৈব্যকে না কান্দিবি আয় না কান্দিবি উঠ উঠ আয় উঠ দৈব্যকে না কান্দিবি আয় আজি এই শুভ দিনে শুভ মুহূৰ্ত তই চকুলো নুটুকিবি আই উঠ উঠ আই উঠ উঠ আজি ৰথ মই নিজেই চলাম সাবধান সাবধান কংস যি দৈব্যগিৰি বিয়া পাতে মহা সমাৰোহে আপোন পাহৰা হলি মূৰ্খ কংস সেই দৈব্যগিৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰি কৰিব তোৰ প্ৰাণ ইহ লীলাক্ৰমে মৰণৰ দিন দূৰ দূৰন্ত চমু চাপি আহে প্ৰতিদিনে তাৰে আজি অপূৰ্ব সূচনা তাৰে আজি অপূৰ্ব সূচনা পৰিহাস কৰে মোক দেৱতা সমাজে মূৰ্খ কংস তই ভুল কলি মমতা পাশত পাহৰিলি দৈত্যতিৰ পাহৰিলি আপোনাৰ ভূত ভৱিষ্যত কোনে কয় কংসৰ আগত দৈত্যতিৰ গৰ্ভজাত অষ্টম সন্তানে প্ৰাণ মোৰ কৰিব বিনাশ যাৰ বাবে আনন্দ আত্মহাৰা হৈ যাৰ বাবে কৰ্মই ৰথৰ সাৰথি প্ৰতিদান পাম মই তাৰ ভগ্নীৰ গৰ্ভজাত অষ্টম সন্তানে প্ৰাণবোৰ কৰিব বিনাশ ধনী নহয় জন্ম লব প্ৰাণৰ বৈৰী মৃত্যুদাতা মোৰ তাৰ আগে শেষ কৰো মই এই শান্ত খোৱা তুমি মহাৰাজ ৰুদ্ৰমূৰ্তি কৰা সম্বৰণ কাতৰে কৰিছো মিনতি দিয়া মোক দৈব্যগিৰ প্ৰাণ ভিক্ষা দান মুহূৰ্তও নকৰি পলম হস্ত মুঠি আনি দিয়া মোক সাৱধানে কৰি দিছে আকাশী বান্ধে মৰাই দিছে মোক কালকেতু মহারাজ পালিবাদে
ঘৰুৱা ঐ! ঘৰুৱা বিজুলী বেগেৰে দেখি নতৰোৱা ঐ! আনন্দ আনন্দৰ উন্মত্ত বজা বলাগুলি ঐ! তেমন কোনো নাই মাতলো বস করা যাকে ইজ্জতে পুয়া বলিয়া দোতাল হাতি জুড়ে জুড়ে আনি মেলি দিয়া প্রজার সমুদ্র আনন্দ আনন্দ আনন্দর কাছে শঙ্কর ধ্বংসৰ ধুমুহা আজি কালকাতুৱাই যিহকেই বিচাৰিছে তাকেই পাইছে লালুৱাই তীক্ষ্ণ তৰোৱাল গৰুৱাই বিজুলী বেগেৰে জপিয়াই পৰিম মই ৰজা সমুদ্ৰ অবস্থা অবস্থা মথুরা বাকি আছে রক্তাক্ত দয়া নাই খাওয়া নাই ভয় কালকেতু বসুদেব নতুন মৃত্যু আৰু মোৰ স্নেহৰ ভগিনী দৈপকী মোৰ ভৱিষ্যত ভাগ্যলিপি দুয়োজনে কাণ পাতি শুনিলা নহয় যে মিলন বান্ধোনেৰে বান্ধি দিলো তোমা দুয়োকে সেই মিলনে আজি স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতে এই কংকৰ মৰণ হিয়া ভৰা যি আনন্দ কৰিলো প্ৰদান তাৰেই আজি সুন্দৰ প্ৰতিদান অচিৰতে কংকৰ মৰণ কি কৰিবা অমৃতত গৰল উঠিল বেশ বেশ কথা সেয়ে হ'ব নহ'ব অন্যথা কিন্তু কিন্তু এই কংসৰ মৰণ জানো ইমান সহজ মমতা আজি আছে যত মানে বিকল্পিত সকলোকে এই মুহূৰ্ততে সমন্ধৰ নাক পাক তিলক তলিয়াই খৰকহাতে দৈপকে কৰিছিল চেত মুক্ত হ'ব খোজে মোৰ মৃত্যুৰ দুৱাৰ ধৰ্মে বিৰুদ্ধ কৰি চিৰকাললৈ কোৱা দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামতে কিয় কলংক কানিছা কিয় কলংক কানিছা দাদা বিকাশী নাই তোৰ কোনো অপৰাধ অপৰাধী নহয় কোনো মথুৰাৰ যত মানে অপৰাধ সকলো কংকৰ কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ কলে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা ইচ্ছাতে তোমাৰ সেই
গর্বিতে খিরে আছে মোর হিমাত্রিলম্বিত হত্যা করি ভগ্নী নিজৰ মৰণকো তুমি ৰোধিব খুজিছা। পরিহাস নালাগে করিব, বিলম্বই মিলাই বিঘিনি। তোমার কথাই হসা, রজাময় যেনে ইচ্ছা তেনে বিধান। দৈব্যকী করিম সংসার, তার পাছত সম্ভাল ধরে কেদরে দৈব্যকীর গর্ভজাত অষ্টম সন্তানে প্রাণ মূল করিব বিনাশ। দৈব্যকী তই মৃত্যুর পাবে। সাজু আছো দাদা, সাজু আছো প্রত্যেক মুহূর্ততে। কিন্তু দাদা স্বরূপ জানিবা, বীর তুমি সর্বশক্তিমান। তথাপিতো দেখা পাই আগন্ত মৰণৰ স্বপ্ন প্ৰহেলিকা। যিমাদৰে কপিছা ভয়ত তোমাৰ বলি দৈব্যকী মৃত্যুৰ নামতে বিচলিত নয় তেনেকুৱা। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত। তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি হাঁহি মুখে কৰিম গ্ৰহণ দাদা, হাঁহি মুখে কৰিম গ্ৰহণ। সঁচা কথা মহাৰাজ, তেনে কথা অতি অশুভন। নারী হত্যাৰে, ভগ্নী হত্যাৰে কলংকৰ কালিমা সানি ক্ষত্ৰিয় আখি চি বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা। তেনে কাম কৰা যদি ইচ্ছাতে তোমাৰ যুগে যুগে জগতৰ বীৰৰ সমাজে তোমাক কৰিব গঞ্জনা। নলব তোমাৰ নাম লাজতে ঘৃণাতে। ঘৃণাতে তাৰ ভয়তে সাপ পুহি চাকরির খুৱাই মূর্খ কংসৰাজে বীর বুলি জগততে হব পৰিচিত। বঢ়িয়া তোমাৰ যুক্তি, হিতাকাংক্ষী তুমি মোৰ মিত্ৰ বসুদেৱ। তাৰো আছে সহজ উপায়। উপায় কি উপায়? উপায় দৈত্যকীও থাকিব জীয়াই, আৰু তোমাৰ ৰজাৰ একো অনিষ্ট নহব। কৰজোৰে কৰিছো মিনতি, দিয়া এবে দৈত্যকীৰ প্ৰাণ ভিক্ষাদান। নাই, অসম্ভৱ। দৈত্যকীৰ প্ৰাণ দান মানে এই কংসৰ মৰণ নহয় জানো বসুদেৱ? তাৰ পৰিৱৰ্তে মহাৰাজ, দৈত্যকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যে মুহূৰ্ততেই ভূমিষ্ঠ হ'ব, তাৰ পাছতেই এটি এটি কৰি তুলি দিম তোমাৰ হাতত। হত্যা কৰি সিহঁতক নিষ্কন্ত হবা তুমি নিজ ইচ্ছাতে।
অসম্ভব স্বামী নজনাবা নজনাবা এ নোৱা প্ৰাৰ্থনা সৰগৰ দেৱ শিশু সৰলিস্পা নাই 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 স্বামী সিহঁতৰ প্ৰাণ বিনিময় জীবন ভিক্ষাৰ মোৰ নাই প্ৰয়োজন নাই স্বামী নাই আমি সবসুদে পাৰিবানে প্ৰতিজ্ঞা পালিব পাৰিবানে বিক্ষত নিজ সন্তানৰ স্নেহ আৰু যদি পাৰা মানে নাই মোৰ কোনো আপত্তি তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো অগ্নিদ্ৰব্য কি শক্তিধর নরপতি তুমি প্রজা আমি আশ্রিত তোমার দুর্বল আমার পরা প্রবল শক্তিরে কাহি দিব পারা প্রতি মুহূর্ততে জীবা আছে সকলো আমার তথাপিতো মই মিছা কথা নকওঁ কদাপি প্ৰাণান্তেও পালিম প্ৰতিজ্ঞা সেয়ে হ'ব নহ'ব অন্যথা অসম্ভৱ অসম্ভৱ স্বামী কিয় কৰিলা এনে ভীষণ প্ৰতিজ্ঞা স্বামী এতিয়াৰ পৰা গৈ দুইজনে চাবলৈ চিহ্নশীল নিজ সন্তানৰ কৰাকৈ নিজকে প্ৰস্তুত ধন্য ধন্য জগতে দেখক বিস্ময় কংকৰ বীৰত্ব কংকৰ পৰাক্ৰম কিমান জংঘলীলা বন্ধ কৰা দাদা জংঘলীলা বন্ধ কৰা কি এতিয়াও এই কংকক চিনি নাপালি আছে